নমস্কাৰ বন্ধুবৰ্গ, মই আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পচলাৰ লগত গাহৰি মাংস কিদৰে বনোৱা হয় তাৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। বৰ্তমান আমি তেল দিছোঁ। এয়া আমি তেলৰ লগত পিঁয়াজ, পিঁয়াজতে অলপ হালধি আৰু অলপ জিৰা পাউডাৰ আমি ছটিয়াই দিছোঁ। এতিয়া লাহে লাহে আমি যেতিয়ালৈকে ৰঙচুৱা নহয় পিঁয়াজখিনি তেতিয়ালৈকে আমি লৰাই থাকিম। এতিয়া আমি এচামুচ হালধি আমি পিঁয়াজৰ লগত দি আমি অলপ লৰাই থাকিম। ইয়াৰ পিছত আমি দুখিলা তেজপাত দিলোঁ। এতিয়া ৰেডি কৰি থোৱা মাংসখিনি আমি তেলত আমি দিম। এতিয়া আমি অলপ সময় মাংসখিনি দিয়াৰ পিছত লৰাই ৰাখিছোঁ। এতিয়া আমি এখন সৰু চামুচেৰে 1.5 চামুচ মাছ নিমখ দিম। এতিয়া আমি এচামুচ নহৰু আৰু আদাৰ যি মিশ্ৰণ কৰি থৈছিলোঁ সেইটো আমি দিছোঁ। এতিয়া আমি দেখিবলৈ পাইছোঁ মাংসখিনিৰ পৰা এতিয়া যথেষ্ট পৰিমাণৰ তেল ওলাইছে আৰু এতিয়া আমি পচলা যি আমি কাটি থৈছিলোঁ সেই পচলাখিনি আনি আমি এতিয়া মাংসৰ লগত দিম। সৰু পচলা এটি হ'লেই হ'ব। অলপ সময় লৰাই থকাৰ পিছত এতিয়া আমি ভাপৰখনে ঢাকি দিম যাতে বাহিৰলৈ ইয়াৰ যিটো হাৱা সেইটো যাব নোৱাৰে। এতিয়া 2ডালমান কোমলীয়া নৰসিংহ পাত দিছোঁ যাতে খাবলৈ আমাৰ সোৱাদ লাগে আৰু ইয়াৰ গোন্ধটো খুব ধুনীয়া হয়। অলপ গৰম পানীৰ প্ৰয়োজন হ'ব। দেখিছেনে পচলা আৰু মাংসৰ কি সুন্দৰ মিশ্ৰণ হৈছে। এতিয়া আমি ৰেডি কৰি ৰখা গৰম পানীখিনি আমি মাংসৰ ওপৰত দি দিম আৰু প্ৰায় 1 ঘণ্টামান আমি উতলিবলৈ দিম যাতে মাংসখিনি ভালদৰে সিজে। এতিয়া আমি এচামুচ জালুকৰ পাউডাৰ আমি জালুকৰ গুড়ি দিছোঁ আৰু লগতে আমি এচামুচ ৰঙা যিটো আমাৰ কাশ্মীৰী জলকীয়া তাৰ এচামুচ গুড়ি আমি তাত ছটিয়াই দিছোঁ। সম্পূৰ্ণ 1 ঘণ্টা বনোৱাৰ পিছত আমি দেখিবলৈ পালোঁ মাংসখিনি সিজি গৈছে। এতিয়া আমি মাংসখিনি নমাই ভালদৰে আমি পৰিৱেশন কৰিব লাগিব। এয়া আমাৰ ৰেডি হৈ গৈছে মাংস। আপোনালোকে দেখিছেনে কালাৰটো? পচলা আৰু গাহৰি মাংসৰ কম্বিনেশ্যন। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু আপোনালোকেও ঘৰত এবাৰ বনাই চাওক, নিশ্চয় বেয়া নহ'ব। ধন্যবাদ।